Hey guys, welcome to my channel. আপোনালোকক মোৰ এই নতুন চেনেলত স্বাগতম জনাইছো। তো গাইজ মই ষ্টাৰ্ট কৰিছো নতুনকৈ গাহৰি ফাৰ্ম। তো গাহৰি ফাৰ্মখন মই কেনেদৰে বনাইছো আৰু কিমানটা গাহৰি আছে সেয়ে মই আপোনালোকক দেখুৱাম বুলি ভাবিছো। তো বলক ভিডিঅ'টো আৰম্ভ কৰো। এয়াই হৈছে মোৰ গাহৰি ফাৰ্মখন আৰু মই ভিতৰলৈ গৈ দেখুৱাম যে কেনেদৰে বনোৱা হৈছে। এইজনী হল মাক বৰ্তমান এবাৰ পোৱালি দিছে আৰু এতিয়া প্ৰেগনেন্ট আছে। 8টা পোৱালি দিছিলে, তাৰে এতিয়া 4টা আছে, বাকি সব বেছি দিয়া হ'ল। 2টা যোৱাকালি ডেলিভাৰী দিয়া হ'ল মেৰাপানীত। আৰু মই এনেদৰে গোটেই চাৰিওফালে তিৰপালেৰে ঢাকি থৈছোঁ যাতে ঠাণ্ডাৰ পৰা অলপ ৰক্ষা হওক বুলি। আৰু এইফালে আছে 2টা গিল্ট, যেহেতু মোৰ নিজৰ কাৰণে থোৱা হৈছে। আৰু আপোনালোকে দেখিব পাইছে যে বাঁহকেইটা মই কেনেদৰে বান্ধি থৈছোঁ আৰু গোটেই স্কোৱাৰটো মই তিৰপালৰে বেঢ়ি থৈছোঁ যাতে ঠাণ্ডা একেবাৰে মানে কম পৰিমাণে ঠাণ্ডা লাগে। আৰু এইটো মই পোৱালিকেইটাৰ কাৰণে ইনফ্ৰাৰেড বাল্ব আনিছিলোঁ। এতিয়া আপুনি চাবলৈ পাইছে মই বাল্বটো জ্বলাই দিছোঁ, মানে মেইন বাল্বটো আমাৰ। তো এইকেইটা 4টা পোৱালিকেইটা আৰু এইজনী হ'ল মাকৰ ৰুমটো মাজত আছে আৰু এই 2টা মোৰ নিজৰ কাৰণে। এনেদৰে মই চাৰিওফালে তিৰপালেৰে ঢাকি থৈছোঁ যাতে বতাহ মাৰিলে নোসোমায়। আৰু এইটো মই বৰ কাৰণে থৈছোঁ। বৰটো বৰ্তমান বাহিৰতে থাকে কাৰণ মই আৰু ৰুম বনাই আছোঁ বৰটোৰ কাৰণে। তো গাইজ আপোনালোকে চালে মই ফাৰ্মটো কেনেদৰে বনাইছোঁ আৰু কিমানটা গাহৰি আছে। যদি আপোনালোকক ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল ন'টিফিকেশ্যন অল কৰি দিব। আৰু গাহৰিৰ বিষয়ে কিবা জানিবলগীয়া কথা থাকিলে মোক কমেণ্ট বক্সত প্ৰশ্ন হিচাপে লিখি পঠিয়াব যাতে মই আপোনালোকক প্ৰব্লেমটো ছল্ভ কৰি দিওঁ। আৰু ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ কাৰণে ধন্যবাদ থাকিল আপোনাক। আৰু ভিডিঅ'টো ইমানতে সামৰি কৰোঁ। তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।